দলং চলং নাই, নাৱত পাৰাপাৰি হ'বলৈ কেতিয়াবা কাইজা পেচাল হয় পাৰ হ'বলৈ। তাৰপিছত নাওটো কেতিয়াবা এৰি দিব, ইপাৰত থাকিলে ইফালে চিঞৰিব লাগে, ইফালে থাকিলে আকৌ ঘৰৰ পৰা শুই থাকিলেও আহিবলগীয়া হৈ যায়। দলংটো আমি আগত পৰাই কৈছিলে এপচু মিটিং কিবা কিবি, ইটোৰ পৰা কায়ো কাণত সোমা নাই। আমাক মানে এপচুয়ে ইটো দিছে নাও, 2 বছৰ হ'ল। আৰবিচিৰ নাও একটা, ইটো বি আৰবিচিৰে হয় যেনিবা। ইটোৱে আমাৰ নাৱৰ পৰাই পাৰাপাৰি ল'ৰা ছোৱালীক এই মেটেকাটো ৰছী বান্ধি কিনি পাৰ হ'ব লাগে। ল'ৰা ছোৱালী স্কুল যালেবি আৰু আমি বাহিৰত দোকান চোকান যালেবি নাওটো চিঞৰিবলগীয়া হয়। মানে দলং দিলে আমাৰ কাৰণে ভাল। আৰু আমি জানিছিলোঁ আগত আমাৰ গাঁৱত মানে RCC নাও দলং আহিব, দলংটো আজিলৈকে দিয়া নাই মানে। আমি এতিয়া বি কষ্ট। চৰকাৰে আমাক দিয়ে নে নিদিয়ে, এতিয়া আমি ইটোকে পাব বুলি আশা কৰি আছোঁ। নমস্কাৰ, মোৰ নাম লক্সিং তাঁতী, ধুমকলঘাট টিপদালি চামজুৰ গাঁৱৰ। এইটো আমাৰ ঘৈলাঘাটত আমি ল'ৰা ছোৱালী আনিবও নোৱাৰোঁ, ল'বও নোৱাৰোঁ। বানপানী হ'লেও খৰালি হ'লেও 12 মাহ। গতিকে চৰকাৰে আমাক জাননী এইটো দলংটো দিলে ভাল আছে বুলি ভাবিছোঁ। আমাক কিমান অসুবিধা হয়? বহুত 12 মাহ আমাৰ অসুবিধা হয় ছাৰ। এনেকুৱা অসুবিধা হয় মানে খৰালিতো আমাৰ ল'ৰা ছোৱালী আহিব নোৱাৰে, বাৰিষাতো নোৱাৰে। তাৰ পৰা এই বানপানীত চাওকচোন, এতিয়া ইমান সুত গৈ আছে। এই সুদত ল'ৰা ছোৱালী কেনেকৈ আমি ৰাস্তালৈ আনিম ছাৰ? গতিকে আমাক ইমান আমি চৰকাৰক যে আমি ভোট দিছোঁ, আমাক যে ৰাস্তাটো অলপ ক্লিয়াৰ কৰি দিয়ক বুলি আমি চৰকাৰক ভোট কেলে দিছোঁ, আমাৰ ৰাস্তা বনাই দিয়ক বুলি দিছোঁ। আমাক এতিয়া ছাৰ আমাক দলং লাগিব, আপোনালোকে দলং দিব লাগিব। পাৰাপাৰি হ'বলৈ কেতিয়াবা কাইজা পেচাল হয় পাৰ হ'বলৈ। তাৰপিছত নাওটো কেতিয়াবা এৰি দিব, ইপাৰত থাকিলে ইফালে চিঞৰিব লাগে, ইফালে থাকিলে আকৌ ঘৰৰ পৰা শুই থাকিলেও আহিবলগীয়া হৈ যায়। দলংটো আমি আগত পৰাই কৈছিলে এপচু মিটিং কিবা কিবি, ইটোৰ পৰা কায়ো কাণত সোমা নাই। আমাক মানে এপচুয়ে ইটো দিছে নাও, 2 বছৰ হ'ল। আৰবিচিৰ নাও একটা, ইটো বি আৰবিচিৰে হয় যেনিবা। ইটোৱে আমাৰ নাৱৰ পৰাই পাৰাপাৰি ল'ৰা ছোৱালীক এই মেটেকাটো ৰছী বান্ধি কিনি পাৰ হ'ব লাগে। ল'ৰা ছোৱালী স্কুল যালেবি আৰু আমি বাহিৰত দোকান চোকান যালেবি নাওটো চিঞৰিবলগীয়া হয়। মানে দলং দিলে আমাৰ কাৰণে ভাল। আৰু আমি জানিছিলোঁ আগত আমাৰ গাঁৱত মানে RCC নাও দলং আহিব, দলংটো আজিলৈকে দিয়া নাই মানে। আমি এতিয়া বি কষ্ট। চৰকাৰে আমাক দিয়ে নে নিদিয়ে, এতিয়া আমি ইটোকে পাব বুলি আশা কৰি আছোঁ।